এদিনাখনৰ কথা। এজন ব্যক্তিয়ে তেওঁৰ সন্তানৰ লগত একেলগে এখন চিলা উৰুৱাই আছিল। চিলাখন আকাশত যেন ডাৱৰক চুই বতাহত লহৰে লহৰে উৰি আছিল। অলপ সময়ৰ পিছত কণমানি ল'ৰাটোৱে দেউতাকক সুধিলে, দেউতা, চিলাখন সূতাডালৰ বাবে আৰু ওপৰলৈ উৰি যাব পৰা নাই। আমি সূতাডাল ছিঙি পেলোৱা উচিত। যদি আমি চিলাখনৰ সূতাডাল ছিঙি দিওঁ, তেতিয়া চিলাখন আৰু ওপৰলৈ উৰি যাব। তেতিয়া দেউতাকে সন্তানৰ কথামতে চিলাখনৰ সূতাডাল ছিঙি দিলে আৰু লগালগ চিলাখন সূতাডালৰ সৈতে আৰু ওপৰলৈ যাবলৈ লাগিল। কিন্তু কিছু সময়ৰ পিছত দেখিলে চিলাখন লাহে লাহে তললৈ নামি আহিবলৈ ধৰিলে আৰু চাই থাকোঁতেই তেওঁলোকৰ পৰা দূৰত গৈ পৰি থাকিলে। তেতিয়া ল'ৰাটো আচৰিত হ'ল আৰু দেউতাকক সুধিলে, আমি দেখোন চিলাখনৰ সূতাডাল ধৰি থাকোঁতে বেছি ওপৰলৈ যাব পৰা নাছিলে আৰু সেইবাবেতো চিলাখনৰ সূতাডাল ছিঙি দিছিলোঁ, যাতে আৰু ওপৰলৈ চিলাখন যায়। কিন্তু সূতাডাল ছিঙাৰ পিছতে কিয় চিলাখন তললৈ নামি আহিলে? তেতিয়া দেউতাকে ক'লে, আমি আমাৰ জীৱনত সফলতাৰ যি স্তৰত থাকোঁ, তাত এনে লাগে যে আমাক তলৰ পৰা কিছুমান বস্তুৱে আমাক বান্ধি ৰাখিছে, ধৰি ৰাখিছে, তললৈ নমাবলৈ চেষ্টা কৰি আছে। এনে লাগে যেন আমাক আমাৰ সফলতাৰ শেষ পৰ্যায় পোৱাত তলৰ পৰা ধৰি আছে, যেনে অনুশাসন, পৰিয়াল, মা-দেউতা আদি। সেইবাবে আমাৰ মনত এনে বিচাৰ আহে যেন আমি এইবোৰৰ পৰা মুক্ত হ'লেহে জীৱনৰ প্ৰকৃত সফলতা লাভ কৰিব পাৰিম। যিদৰে চিলাখন সূতাডালে ধৰি ৰাখিছিল, ঠিক সেইদৰে আমাৰ জীৱনতো এই সম্পৰ্কবোৰ আমাৰ লগত বান্ধ খাই থাকে, আমাক হেৰাই যোৱাৰ পৰা ধৰি ৰাখে। বাস্তৱত এই সম্পৰ্কবোৰেই সেইডাল সূতা হয়, যিডালে আমাক সফলতাৰ সেই স্তৰ পোৱাত সহায় কৰে। যদি এই সূতাডাল ছিঙি দিয়া হয়, তেতিয়া আমি কিছু ক্ষণৰ বাবে আৰু ওপৰলৈ যাব পাৰিম, কিন্তু অলপ পিছতে সেই চিলাখনৰ দৰেই মাটিত গৈ পৰি থাকিব লাগিব। যেতিয়ালৈকে সূতাডালৰ লগত বান্ধ খাই থাকিব, তেতিয়ালৈকে আকাশৰ সীমনাত উৰি থাকিব পাৰি। ঠিক সেইদৰে যদি আমি সফলতাৰ স্তৰত টিকি থাকিব বিচাৰোঁ, তেনেহ'লে সূতাডালৰ পৰা সম্পৰ্ক কেতিয়াও ত্যাগ কৰা উচিত নহয়। কাৰণ জীৱনত সফলতা পৰিয়ালৰ কষ্টৰ বিনিময়ত পোৱা যায়। কেতিয়াবা এনে লাগে যেন আমি আগবাঢ়ি যোৱাত আমাক আমাৰ পৰিয়াল, মা-দেউতাই বাধা দি থাকে। কিন্তু এইটো ধাৰণা একেবাৰে ভুল। বন্ধুসকল, প্ৰকৃততে মা-দেউতা বা পৰিয়ালে আমাক ধ্বংস কৰিবলৈ নহয়। আপুনি যাতে নিজকে হেৰুৱাই নেপেলায়, নিজকে যাতে আপুনি ধ্বংস কৰি নেপেলায়, তাৰ বাবে কিছু বাধা দি হ'লেও সূতাডাল ছিগাৰ পৰা বচাই যায়। কাৰণ মা-দেউতা বা আপোনাৰ ভাল বিচাৰ কৰাসকলে যদি আপোনাৰ পৰা সূতাডাল ছিঙি দিয়ে, আপুনি কেতিয়াও জীৱনত সফলতাৰ উচ্চতা চুবলৈ নোৱাৰিব।